অনুভৱ, স্মৃতি আৰু ৰোমন্থন, এই তিনিটা শব্দ। আৰু এই তিনিটা শব্দৰ যোৱা কিছুদিনৰ আগত মানে ঘটি যোৱা এটি ঘটনাৰ পৰা কিছু অভিজ্ঞতা প্ৰদান কৰিলে। আৰু সেই অভিজ্ঞতাৰ লগত এই শব্দ তিনিটা মানে জড়িত আছিলে। যি কি নহওক, যোৱাকালি এটা অনুষ্ঠানলৈ যাওঁতে মিছন হস্পিটেলৰ এজন ডক্টৰ সঞ্জীৱ বৰাদেৱক মই লগ পাইছিলোঁ। তেতিয়া তেখেতে মোক মোৰ ওচৰলৈ আহি পেলাই মোক সুধিলে কি খবৰ। সেই যিটো আমাৰ ইনভেষ্টিগেশ্যন মানে হৈছিলে যোৰহাট ডিষ্ট্ৰিক্ট কালেক্টৰে আণ্ডাৰত যিটো ইনভেষ্টিগেশ্যন হৈছিলে মোৰ বেবীটোৰ মৃত্যু এটা তদন্ত যিটো হৈছিলে, গ্ৰুপ অফ ডক্টৰ এটা টীম মিছন হস্পিটেলত গৈছিলে। তেওঁ কৈছিলে যে বহুত সময় ধৰি তাত হেৰি কৰিছিল তেখেতসকলে, প্ৰায় 9টাৰ পৰা 6টামান বজালৈকে গোটেইখিনি হেৰি কৰিছিলে। ৰিপৰ্টটো তুমি পাইছিলে নেকি মোক সুধিছিলে। তেতিয়া মই ক'লোঁ মই এতিয়ালৈকে পোৱা নাই, তেনেকৈ এতিয়া বৰ্তমানলৈকে মই যোগাযোগো মোৰ ফালৰ পৰা কৰা হোৱা নাই বুলি মই তেখেতক অৱগত কৰিছিলোঁ। তেখেতেও কৈছিলে মানে ৰিপৰ্টটোত কি আহিছিলে আমাৰ মোৰ মানে এটা জানিবলৈ মন এটা গৈ আছিলে। এটা মনত এটা কৌতূহল থাকি গ'ল, কিয় হ'ল, কেলেই হ'ল, মানে এটা হেল্থি বেবীৰ ক্ষেত্ৰত। যিহেতু ময়ো সেই অপাৰেশ্যনৰ সময়ত যে ডক্টৰ হিচাপে মই জড়িত আছিলোঁ। তাকে যি কি নহওক, সেই তেনেদৰে কথা বতৰা পাতোঁতে আকৌ অকণমান সেই সময় কিছু কথালৈ মনত পৰি গ'ল। এতিয়া কথাটো হ'ল কি হ'ল, কেলে হ'ল, অনুভৱ, স্মৃতি, বহুত ধৰণৰ এইবিলাক কিছু কথা। যেতিয়া সি যেতিয়া হস্পিটেলত আছিলে, তেতিয়া ধৰি লওক বিভিন্ন ধৰণক মানে বুজাইছিলে মোক, নাই চিন্তা নকৰিবা, মানে ভাল হৈ যাব, ভগৱানৰ ওপৰত বিশ্বাস ৰাখা, চব ঠিক হৈ যাব। বন্ধু বৰ্গ, পৰিয়ালৰ বহুত মানুহে বহুত ধৰণৰ সান্তনা দিলে। বহুত মানুহে বহুত মানে ভগৱানৰ ওচৰত কিবা কিবি তাৰ কাৰণে আগ কৰিছিলে, চাকি তাকি দিছিলে। ধন্যবাদ বাৰু সকলোলৈকে। বাকী যি কি নহওক, এটা মৰমৰ হেঁপাহত চবে সেইখিনি কৰিছিলে। তাৰপিছত সি গুচি যোৱাৰ পিছত লগালগ নাই সেইখিনি চিন্তা কৰি নাথাকিবা, তাৰ সময় সিমানলৈকেহে আছিলে, ইত্যাদি ইত্যাদি কিছু সান্তনা। এতিয়া কথাটো হ'ল, চব বস্তুটো এটা ৰিম'ট আকাৰত নহয়। আজি এনেকৈ গুচি যোৱা হ'ল, এনেকৈ ট্ৰিটমেণ্ট হ'ল, এনেকৈ সান্তনা ল'লোঁ, কাইলৈ গুচি যোৱাৰ লগে লগে নাই এইটোতো মানে তাৰ সময় সিমানলৈকে আছিলে, সি আহিলে, এতিয়া মানে সেইটো আহিছিলে আৰু সিমান সময়লৈকে তাৰ আছিলে, ঠিক আছে, গুচি গ'ল, অমুক তমুক বস্তুক। এতিয়া সেই কথাবিলাক একচুৱেলি চবেই বুজে, চব বুজে। সান্তনাবিলাক একচুৱেলি সকলো মানুহে তেনেকৈ একচুৱেলি
সেই সান্তনাবিলাক হয়তো ইমান পাৰফেক্টলি সকলোৱে দিব নোৱাৰে, ঠিক আছে। সেইকাৰণে মানে মই অনুষ্ঠানৰ আৰম্ভণিতে কৈছিলোঁ অনুভৱ, স্মৃতি, ৰোমন্থন এই শব্দকেইটা মই কৈছিলোঁ। মোৰ লগৰ ল'ৰা এটা সি মানে খুব ড্ৰিংক কৰিছিলে। তেতিয়া মই তাক এদিন মানে বুজা ক্ষেত্ৰত মই কৈছিলোঁ, ভাই তই এইটো মানে খোৱাটো অকণমান তই বন্ধ কৰ, তোৰ কাৰণে ভাল হ'ব। মোক জাষ্ট মই তাক এজ এ বন্ধু হিচাপে মই বুজাইছিলোঁ। তেতিয়া তাই এটা কথা কিন্তু মোক মানে মনত পৰিছে আজি। সি মোক কৈছে চা, তইতো ড্ৰিংক নকৰ। নকৰোঁ, কিন্তু মই ড্ৰিংক নকৰোঁ। তইতো ড্ৰিংক নকৰ, চ' ড্ৰিংক নকৰাকৈ ড্ৰিংক কৰা মানুহ তাক ড্ৰিংক কৰিব নালাগে বুলি তই বুজাবলৈ নাহিবি, ঠিক আছে। সেই ভাল বহুত কৈছে আৰু তই যিটো অনুভৱ কৰা নাই সেই বস্তুটো তই খোৱা নাই বা তই তাৰ বস্তুটো টেষ্টৰ কথা নাজানো, ঠিক আছে। চ' সেইকাৰণে তই যিহেতু তোৰ লগত সেইটো এক্সপিৰিয়েঞ্চ নাই, সেইকাৰণে তই সেইটোৰ ওপৰত তই মানে এডভাইচ দিব নাযাবি। তেতিয়া তাৰ কথাকেইটাত য়েছ, সৰুতে এটা কথা ষ্টৰি মনতো পৰিছিলে। হজৰত মহম্মদ এটা ল'ৰাক মানে ৰসগোল্লাটো খাবলৈ, মিঠাইটো খাবলৈ মানা কৰিবৰ কাৰণে তেওঁ যিহেতু নিজে ভাল পাইছিলে এই মিঠাইটো, তেওঁ নিজে এৰি লৈছিলে। আমি সৰুতে কিতাপত পঢ়িবলৈ পাইছিলোঁ। ঠিক তেনেকুৱা কথা, মানুহৰ এই মানে এই পৰিস্থিতি বা যি অভিজ্ঞতাবিলাক, ঠিক আছে, যোনে তেনেকৈ ধৰণৰ ফেচ কৰে, যোনে সেইখিনি মানে ফেচ কৰে, তেওঁলোকে সেই বস্তুখিনি উপলব্ধি কৰিব পাৰে। কিছুমান কথা কৈ দিবলৈ বা বুজাই দিবলৈ বা কিবা এটা ক'বলৈ বহুত সহজ, কিন্তু বুজোৱাটো, এটা মানুহক এটা বুজোৱা বা সান্তনা দিয়াটো সেইটো ইমান সহজ কাম নহয় একচুৱেলি, ঠিক আছে। কনভিন্স কৰাটো কাৰোবাৰ এটা ছাপ'জ মনত কিবা এটা দুখ লাগি আছে, সেইটো অকণমান সান্তনা পৰ্যায়লৈ লৈ যোৱাটো, ঠিক আছে, সেইটো ইমান সহজ নহয়, ঠিক আছে। কাৰণ এইখিনিতো কথাটো মানে আজি সিমানলৈকে আছিলে, সিমানলৈকে সময় আছিলে, থকাহেঁতেন কিজানি বেলেগ কিবা এটাই হ'লহেঁতেন, ঠিক আছে। সেই তেনেকুৱা ধৰণৰ কথাটোতো আমিতো আৰু আমি নিজেও বুজি পাওঁ, ঠিক আছে। আমিতো ধৰি লওক এনেকুৱাও বুজন নহয়, সেইখিনি কথা আমিও বুজি পাওঁ। চ' সেইখিনি কথা সি তেনেকৈ হস্পিটেলত থকা সময়ত মই তেনেকৈ কোনো কিন্তু মানে অত্যাধিক ধৰণৰ মানে ভগৱানৰ ওচৰত কিবা এটা ভবা, কিবা এটা আগবঢ়োৱা, সেইবিলাকো মই কৰা নাছিলোঁ, ঠিক আছে। কাৰণ সেইখিনি ক্ষেত্ৰতো মই প্ৰেক্টিকেল আছিলোঁ। কাৰণ য়েছ, ওপৰৱালাৰ ওচৰত সদায় এটা বিশ্বাস আছিলে, কিবা এটা মানে ভাল হ'ব বা ভাল কৰিব বুলি, ঠিক আছে। কিন্তু মানে সেইটো লৈ পেলাই খুব মই বেছিও উত্ৰাৱল হোৱা নাছিলোঁ। কিন্তু মানে সেই সময়ছোৱাত 7 দিন বা 8 দিন যিহেতু হস্পিটেলত থাকিলে, আৰু সেই 7-8 দিন ময়ো মোটামুটি মানে 24/7 বুলি ক'লেও ভুল কোৱা নহ'ব, ময়ো তেনেকৈ মানে যোৰহাট মেডিকেল কলেজতে মই আছিলোঁ। গাড়ীখনতে মোক খোৱা, গাড়ীখনতে খোৱা, বেলেগ এটা ধৰণৰ অভিজ্ঞতা। মেডিকেলত থকা মানুহখিনি আই চিউত বা থাকিলে, মেডিকেলত সোমাই যেতিয়া আই চিউত থাকে, তেওঁলোকৰ সেইটো পৰিস্থিতিৰ কথা জানিব বা জানে। চ' সেই আজি এটা মানে বাচ্ছা এটা হয়তো মানে জন্ম হোৱাৰ পিছত য়েছ 2-3 দিন হোৱাৰ পিছত গুচি অহা যায়, বেলেগ ধৰণৰ এটা পৰিস্থিতি হৈ মেলি কাইলৈ 2-3 দিনৰ পিছত আকৌ মানে চাকৰি জইন কৰি দিয়া যায়। ইমানখিনি এটা হয়তো খুব এটা বেছি ইমানখিনি ইনভলভ হ'বলৈ হয়তো চাগে মানে এজন পিতৃ হিচাপে হয়তো ইমানখিনি সময় নাপায় চাগে, ঠিক আছে। কিন্তু মই ক্ষেত্ৰত কি সেইটো সময়তো মোৰ বেলেগ একো নাছিলে। চ' তাৰ লগতে ইনভলভ হৈ থকা গ'ল। ভাল হ'ব নেকি, ভাল হ'ব নাই, তেনেকুৱা ধৰণৰ কিছুমান কথা, হোপ আহে যে য়েছ নাই
সি ভাল হ'ব মোৰ মনটোত দৃঢ় বিশ্বাস আছে ভাল হোৱাৰ পিছত কি হ'ব এটা মানুহ অকল থাকিলে বিভিন্ন ধৰণৰ চিন্তা কিছুমান আহে ন চ' সি যেতিয়া হস্পিটেলত আছে সি আছে ঠিক আছে সেইটোৰ ওপৰত এটা ভাল এটা পজিটিভ যেতিয়া চিন্তা কৰা যায় অমুক তমুক কি ঘূৰি আহিলে কি হ'ব কেনেকৈ কি কৰিম বহুত ধৰণৰ বিভিন্ন ধৰণৰ কিছুমান চিন্তা একচুৱেলি কৰি থাকি তেতিয়া ভাল লাগে কৰি থকা যায় এটা হোপ আৰু আশা মাজেদি চ' সেইটো এটা এক্সপিৰিয়েঞ্চ কিন্তু কথাটো হ'ল এইবোৰ ঘটনা একচুৱেলি যাৰ লগত ঘটে সিহে একচুৱেলি সেইখিনি বস্তু উপলব্ধি কৰিব পৰা যায় কি এটা খুব এটা ধুনীয়া এটা পৰিৱেশ চলি আছে এটা নতুন সন্তান পৃথিৱীলৈ আহিবলৈ গৈ আছে ধুনীয়াকৈ আহিলে ঠিক আছে তাৰপিছত অলপ ছাডেন যেতিয়া এনেকুৱা কিছুমান হৈ যায় এটা ছাপ'জ ডাঙৰ মানুহৰ ক্ষেত্ৰত হয়তো আজি যদি কিবা গা চা এটা বেয়া এটা থাকে মানুহখিনি এটা মানুহৰ এটা প্ৰেক্টিকেলিটিটো অকণ বেছি থাকে ঠিক আছে বোলে এটা ক্ৰিটিকেল ষ্টেজত আছে হয়তো য়েছ ছেকেণ্ড থটৰ এটা প্ৰভিজনো প্ৰেক্টিকেলি ৰাখিবলগীয়া হয় ঠিক আছে ধৰি লওক এটা বেবী ক্ষেত্ৰত পুতুকৈ নাহে ঠিক আছে বাৰু তেনেকুৱা ধৰি লওক ইমান এটা ছেভিয়াৰ এটা ক্ৰিটিকেল ষ্টেজত যোৱা বা তেনেকুৱা চিটুৱেশ্যন ফেচ কৰা বা তেনেকুৱা হোৱাও তেনেকৈ আমি শুনাও নাই ঠিক আছে এইবোৰ একদম এটা নতুন এটা এটা ঘটনা আছিলে এটা নতুন এটা পৰিস্থিতি আছিলে আগতে ধৰি লওক কোনো ফেমিলি বা আগৰ কোনো বন্ধু বাগৰ ক্ষেত্ৰতো শুনা নাই প্ৰথমবাৰ পৰিস্থিতিৰ সন্মুখীন হৈছোঁ আৰু অভিয়াছলি বেবী এটাৰ ক্ষেত্ৰত ঠিক আছে গাটো কিবা এটা বেয়া হৈছে ভাল হৈ যোৱা এটা আশাটো বেবী ক্ষেত্ৰতো চবেই থাকেই চ' সেইখিনি এটা নৰ্মেল এটা কথা নিচিনা ঠিক আছে সেইখিনি কৰি থাকোঁতে তেনেকৈ কিছুমান গুড থট দি থাকি ভাল লাগে চ' তেনেকুৱা অলপ কথা ঠিক আছে চ' সেই ফেজটোৰ সময়তে ধৰি লওক বহুতখিনি হেৰি হ'ল অভিজ্ঞতা হ'ল সেই অভিজ্ঞতাবিলাক পাহৰিব নোৱাৰা কিছু অভিজ্ঞতা য়েছ নিজেতো তেনেকৈ চলিবই লাগিব নিজকে নিজে চলিবই লাগিব এইটো পৰিস্থিতি আমি চব পৰিস্থিতিত এটা দাস কিন্তু এনেকুৱা যিবিলাক ঘটনা সেই ঘটনাবিলাক বহুত অলপ কষ্টদায়ক কিছুমান বস্তু ঠিক আছে সেই সন্তানৰ বস্তুটো একচুৱেলি হয়তো এবাৰ বেছিকৈ মই অলপ ফিল কৰিলোঁ সেইটো সন্তান তেনেকুৱা এদিনৰ কাৰণে হওক 7 দিনৰ কাৰণে হওক হয়তো 15-20 বছৰৰ কাৰণে হওক বা গোটেই লাইফ লঙৰ কাৰণে হওক সন্তান ইজ সন্তান চ' এইবিলাক সন্তানৰ সুখটো সন্তানৰ যিটো সুখ সেইটো অলপ বস্তুটো বেলেগ ধৰণৰ ঠিক আছে এটা খুব চব বস্তু ৰিম'ট টাইপৰ নহয় আজি এইটো টিপি দিলা এইটো আজি ভাল লাগি গ'ল কালি এইফালে দি দিলা এইটো কাইলৈ বেয়া লাগি গ'ল ঠিক আছে মানুহৰ লাইফে এটা চ' ইমানখিনি বস্তু মানুহৰ ক্ষেত্ৰত ছাপ'জ যদি ইমান ইজিলি চব হৈ যায় যিহেতু মানুহৰ কিবা মহাপুৰুষ হ'ব লাগিব বা এনেকুৱা সন্যাস টাইপৰ হ'ব লাগিব যাৰ কোনো লোভ মোৰ কাম ক্ৰোধৰ প্ৰতি যাৰ কোনো হেৰি নাই তেনেকুৱা টাইপৰ এটা হ'ব লাগিব এয়া কালি ডাক্তৰজনৰ লগত লগ পাই তেনেকুৱা কিছুমান কথা কিছুমান স্মৃতি কিছুমান কথা মনত পৰি গ'ল আৰু এটাই কথাই থাকে
আজিলৈকে জীৱনত যি হ'ল কেলে মানে সদায় মোৰ ক্ষেত্ৰত ভাবি লওঁ যে য়েছ এইটো হোৱা নাই ডেট মিনছ কিবা এটা ভালৰ কাৰণে হোৱা নাই আৰু প্ৰেক্টিকেলি তেনেকুৱা তাৰমানে তেনেকুৱা ধৰণৰ তেনেকুৱা মানে বেয়া তেনেকুৱা কিবা এটা মানে তেনেকুৱা হোৱাও নাছিল একচুৱেলি ঠিক আছে কালি যদি কিবা এটা হৈছে তাৰ তাৰমানে নাই ঠিক আছে এইটো কাৰণে এটা এই বস্তুটোত তাৰমানে কোনো এটা মই আজিলৈকে মানে সদায় মই কুৱেশ্যন কৰি থাকোঁ নিজে ভাবি থাকোঁ সেই বস্তুটো মই নাপালোঁ ঠিক আছে কিহৰ কাৰণেনো এই বস্তুটো মোৰ ক্ষেত্ৰত হ'ল ঠিক আছে সেই বস্তুটো মই বোলে আগতে বোলে কিবা এটা বোলে গম পাইছিলোঁ প্ৰেগনেঞ্চিয়ে কিবা ক্ৰিটিকেল আছিলে ঠিক আছে তেতিয়াও কিবা এটা হয়তো মানে কিন্তু এটা ভালভাৱে যে জন্ম হৈ পেলাই যদি এনেকুৱা এটা ঘটনা ঘটি যায় তেতিয়া সেই কুৱেশ্যনটো তাৰমানে ঠিক আছে সেই কুৱেশ্যনটো কিয়ৰ কাৰণে হ'ল কেলৈ হ'ল কিহৰ কাৰণে হ'লতো বাৰু গম পালোঁৱেই চেপচিছ যিটো এটা ইনফেকশ্যন মই গম পালোঁৱেই কিয় হ'ল আজি সি গুচি গ'ল ঠিক আছে সি গুচি গ'ল সেইটোতো মানে এটা কথা আছে মানে কি যে চেপচিছ বস্তুটো তাৰ যিহেতু ইমান ইনফেক্টেড তাৰ বডিত বেছি হৈ গৈছিলে কাইলৈ পঢ়িলে তাৰমানে সি ছাৰ্ভাইভ কৰাহেঁতেনো চাগে হয়তো মই পিছত যিখিনি ষ্টাডি কৰিছোঁ হয়তো তাৰ কিবা হয়তো অলপ প্ৰব্লেম হয়তো থাকিবও পাৰিলেহেঁতেন লাইক মানে স্পেচিয়েল বেবী টাইপৰ হয়তো স্পেচিয়েল বেবী হোৱাৰো সম্ভাৱনা তাত থাকি গ'ল হয়তেন হয় ঠিক আছে বিকজ সি মানে ব্ৰেইনত অক্সিজেন লেভেলটো যিটো তাৰমানে কম পাইছিলে চ' সেইকাৰণে সেইটো এটা মানে থাকি গ'লহেঁতেন তেনেকুৱা এটা প্ৰবেবিলিটিছ এটা থাকি যায় ঠিক আছে যিখিনি আমি মেডিকেল জাৰ্নেল মই যিখিনি পঢ়িছিলোঁ সেইটো সময়তে মই পঢ়িছিলোঁ মানে সেই পইণ্টছটো তাৰমানে তাৰ গোটেইখিনি তাৰ কি হ'ব পাৰে কি নহ'ব পাৰে গোটেই বস্তুখিনি মই এটা ষ্টাডি এতিয়া হস্পিটেল থকা সময়তো মই মানে কৰিছিলোঁ ঠিক আছে নহ'বও পাৰে ঠিক আছে কিন্তু প্ৰবেবিলিটিছ এটা থাকি যায় ঠিক আছে চ' সি যেতিয়া মানে গুচি গৈছিলে 31 মাৰ্চ দিনটোত তেতিয়া এক প্ৰকাৰৰ মানে সেইটো এটা মই কিন্তু এটা সান্তনা এটা আছিলে মানে সেইটো মই মানে ভাবি লৈছিলোঁ যে য়েছ সি থকাহেঁতেন কিজানি সি কষ্টত থাকিবলগীয়া হ'লহেঁতেন ঠিক আছে ত' সেই বস্তুটো কিন্তু মই মানে এটা শক্তি মই লৈছিলোঁ সেইটো এটা ভাবি পেলাই মই এটা নিজকে এটা মই হেৰি কৰিছিলোঁ কিন্তু কেলেই হ'ল ঠিক আছে সেইটো মানে চেপচিছ হ'ল চেপচিছটো এটা ছিভিয়াৰ কণ্ডিশ্যনত তাক লৈ গুচি গ'ল তাৰপিছত হয়তো সি ৰিকভাৰ কৰাহেঁতেনো হয়তো সি কাইলৈ এটা ফুল মেচিয়ৰ্ড বেবী হৈ হয়তো নাথাকিবও পাৰে তেনেকুৱা এটা প্ৰবেবিলিটিছ আহিলেহেঁতেন থাকি গ'লহেঁতেন ঠিক আছে সেইটো পাৰ্টটো মই বুজি পালোঁ কিন্তু কিহৰ কাৰণে এটা চেপচিছ হ'ল আৰু চেপচিছ মানে এটা মানে মাকৰ এটা গৰ্ভটো হয় জন্মৰ পিছতো হয় ঠিক আছে তো জন্মৰ আগতো নাই ডাক্তৰৰ মতে অল আৰ ৰিপৰ্ট আৰ নৰ্মেল জন্মৰ পিছত তাক পাই গ'ল পালেও চেপচিছ হ'লেও একো ডাঙৰ কথা নহয় চেপচিছ হোৱাটো ডাঙৰ কথা নহয় কাইলৈ যদি কাৰোবাৰ এনেকুৱা মানে বেবী ক্ষেত্ৰত যদি হয় এইটো জনাখন মানে জানি থৈ ল'ব লাগে চেপচিছ হ'লেও একো ডাঙৰ কথা নহয় এইটো পেডিয়াট্ৰিক এজন ডক্তৰ লাগিব বা পেডিয়াট্ৰিক এটা ডিভিজন লাগিব তাক বেবীটো তাত ভালকৈ ৰাখিলে তাক মানে ভালকৈ তাৰ অক্সিজেন লেভেলটো তাক মানে অক্সিজেন দিলে সি ব্ৰেথিংটো ভালকৈ ল'ব পাৰিলে তেতিয়া ইমানখিনি স্প্ৰেড নহয় সি যদি তাৰ মানে তাক সেই তাৰ ইনফেকশ্যনটো যেতিয়া তাৰ বডিত তাক হিট কৰিলে হিট কৰাৰ পিছত লাহে লাহে সি অকণমান উশাহটো ল'বলৈ তাৰ দিগদাৰ পালে উশাহটো ল'বলৈ দিগদাৰ পোৱাৰ কাৰণে সি অক্সিজেনটো কাৰ্বন ডাই অক্সাইডটো এৰিব এয়াৰটো কমি গ'ল তাৰ যেতিয়া এয়াৰ দিবলৈ কমি গ'ল তেতিয়া বডিত কাৰ্বন ডাই অক্সাইডটো স্প্ৰেড হৈ গ'ল স্প্ৰেড হৈ পেলাই লিভাৰ কিডনি সেই ফাংচনখিনিত মানে এটেক কৰিলে সেই ফাংচনখিনিত ইনফেকশ্যন লেভেলটো
বাঢ়ি গুচি গ'ল চ' তেনেকুৱা এটা মানে এনেকুৱা এটা কথা আছিলে যে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীত কৰোৱাই মানে হয়তো ভাল আছিলে ঠিক আছে চ' তেনেকুৱা এটা ইণ্টাৰেষ্টিং কথা এটা আজি 2-3 দিনৰ আগতে আমাৰ বেংকৰে এগৰাকী কালিক তেখেতে তাৰমানে লগত আলোচনা কৰোঁতে মোক ক'লে আনল এনেকৈ তোমাৰ কথাটো মই মানে শুনিছিলোঁ মানে কিন্তু ফোনহে কৰিব মানে মই নোৱাৰিলোঁ তোমালৈ ঠিক আছে তো আজি এটা কৰিলোঁ না বহুত মানুহ আছে মানে এই ঘটনাটোৰ পিছত মানে মোক ফোন কৰিবলৈ অকণ দিগদাৰ পাইছিলে অবভিয়াছলি কিনো ক'ব বুলি হেৰি কৰিব তেতিয়া তেখেতে ক'লে যে মোৰ ক্ষেত্ৰতো তেনেকুৱা এটা ঘটনা ঘটি গৈছিলে মোৰ বাচ্চাটো ছাবচিছ হৈছিলে তেওঁ ডিব্ৰুগড়ত থাকি তেওঁ মানে ডিব্ৰুগড় এটা মেডিকেল য'ত হাব হয় তাত থাকি পেলাই তেওঁ বাচ্চাটোক তেওঁ মানে নিজৰ মানে ইনিচিয়েলি তেওঁ মেডিকেল ৰিপ্ৰেজেণ্টেটিভ মেডিকেলত কাম কৰিছিলে তেওঁৰ ক্ষেত্ৰত কি হৈছিলে যে প্ৰেগনেঞ্চি মানে লাষ্ট টাইমত তাৰমানে প্ৰেছাৰটো বাঢ়ি গৈছিলে প্ৰেছাৰটো বাঢ়ি যোৱাৰ লগে লগে তাৰমানে কি হৈছিলে ডক্টৰে তাৰমানে প্ৰেছাৰৰ কোনো টেবলেট নিদিলে প্ৰেছাৰ টেবলেট নিদিলে লাষ্টত তাৰমানে তেওঁ ঘপককৈ তাৰমানে 2-3 দিনমান বেবীৰ কোনো মানে মুভমেণ্ট নোহোৱা দেখি তেওঁ যিহেতু মেডিকেল লাইনৰ আছিলে তাত ইমিডিয়েটলি তাৰমানে ডক্টৰৰ ওচৰলৈ গুচি গ'ল যোনজন ডক্টৰ চাইছিলে তেতিয়া তেওঁ কিবা এটা ইণ্টাৰনেশ্যনেল কনফাৰেঞ্চৰ কাৰণে এটা বাহিৰত আছিলে সেই ডক্টৰজনৰ এছিষ্টেণ্টলৈ চাই মেলি এডমিট কৰাই দিলে মানে যিহেতু মানে প্ৰেছাৰ লেভেলটো তেওঁ মানে বাঢ়ি আছিলে বাচ্চাটোৰ ভিতৰত অক্সিজেন লেভেলটো ভালকৈ পোৱা নাছিলে চ' লগালগ তেওঁ নিজে মানে ফ'ৰ্চ কৰি পেলাই অপাৰেশ্যন কৰিলে কৰি পেলাই তেওঁ এটা ল'ৰা হ'ল ল'ৰাটো হৈ মেলি মানে প্ৰথম দিনাখনতো তেওঁ মানে বোলে ইমান এনাস্থেচিয়াছ থকাৰ কাৰণে ইমান তেওঁ মানে কনচিয়াছটো কম থাকে পিছদিনাখন যেতিয়া অকণ ভালকৈ আহিলে তেতিয়া মানে কৈছে যে এতিয়া বেবীটো মানে মুভমেণ্টটোতো কম একো দেখা নাই আপোনালোকে চাইছে নাই অমুক তমুক তেতিয়া ডাক্তৰে নি পেলাই পেডিয়াট্ৰিক মানে ডিভিজনলৈ লৈ গ'ল তাত মানে তাক ট্ৰিটমেণ্ট কৰিলে তেখেতেও বোলে 15 দিন মই বেবীৰ লগত থাকিলোঁ থাকি পেলাই তাক মই ছাৰ্ভাইভ কৰি আনিলোঁ বাট হি ইজ নাও স্পেচিয়েল মানে এটা স্পেচিয়েল বয় হিচাপে সি থাকি গ'ল মানে আমি যথেষ্টখিনি তাৰ লগত মানে লাগি থাকিল এতিয়া তাকো মানে এতিয়া প্ৰবলি সি 15 বছৰ হ'ল তাৰ সেইখন স্কুলত মানে প্ৰথমতে তাক সেই যোনখন স্কুলত পঢ়াইছিলে নৰ্মেল স্কুল তেওঁলোকৰ মানে তাৰপৰা মানে স্কুলৰ পৰা মানে তাক আঁতৰাই দিছিলে তেতিয়া তেওঁলোকে একদম ফাইট কৰি পেলাই সেইখন স্কুলতে পঢ়ুৱাইছে মানে সেই তেনেকুৱা ধৰি লওক কেনেকৈ মানে ভাত খাওঁতে মানে গোটেইখিনি মানে টেবুলে চবুলে মানে গোটেই পেলাই পৰি যায় বোলে নিজে গাটো ধুব নে ভালকৈ নাজানে ঠিক আছে মানে কিছুমান প্ৰব্লেম আছে মানে 100% তেওঁ নৰ্মেল নহয় ঠিক আছে চ' তেনেকুৱা এটা কথা মানে তাই ক'লে তেওঁ নিজে ব্যক্ত কৰিলে আমি বহুতেই কথা পাতিলোঁ তেতিয়া মানে তেওঁৰ লগত কথাখিনি পাতোঁতে মানে ভালো লাগিছিলে বিকজ তেওঁ তেনেকুৱা ধৰণৰ এটা চিমিলাৰ এটা পৰিস্থিতি তেখেতে এটা সন্মুখীন হৈ আহিছে আৰু মানে তেওঁ সেইখিনি কথা শ্বেয়াৰ কৰিছে চ' তেনেকুৱা কথা সেইকাৰণে এইবিলাক সান্তনাবিলাক মানে এই যাকে তাকে যোনে তোনে বৰ নিদিয়াই ভাল ঠিক আছে মানে ইমান বৰ ইজি বস্তু নহয় একচুৱেলি এইবিলাক একচুৱেলি বৰ ইজি বস্তু নহয় চব বস্তু মানে চবে পঢ়াদান ভালেই আছিলে ঠিক আছে ত' এনেকুৱা টাইমত চবৰে কিছু কথা শুনি একচুৱেলি ভাল নালাগে মানে কানেক্ট নকৰে ঠিক আছে ত' কোনোবা যদি ইম'শ্যনটো বুজি পেলাই যদি কথাখিনি কয় অবভিয়াছলি ভাল লাগে কিন্তু এইবিলাক কথা হাৱাতে কৈ দিয়া কথা নহয় একচুৱেলি নাই ভাবি নাথাকিবা এটা তাৰ হেৰিহে ঠিক আছে
এনেই চিম্পুলকৈ এনেকুৱা কথাবিলাক কোৱা কথা নহয় একচুৱেলি, আৰু ক'বও নালাগে এইবিলাক। মানে যাৰ বাচ্চাৰ সেইবোৰ পিতৃ মাতৃহে সেইবিলাক যোনে পৰিস্থিতিৰ সন্মুখীন কৰে তেওঁলোকে বুজি পায়, ঠিক আছে। যাৰ যোনে এইবিলাক পৰিস্থিতিৰ সন্মুখীন হোৱা নাই তেওঁলোকেতো সেইটো বুজি নাপায়। চ' সেইখিনি কথা। চ' এই বহুতখিনি কিবাকিবি অভিজ্ঞতা হ'ল এই বস্তুখিনিৰ লগত, কিন্তু তাকটোতো পাহৰিব নোৱাৰোঁ, তাক পাহৰিব নোৱাৰোঁ। মোৰ মিছেছে মোক যোৱা বছৰ পূজাত কৈছিলে, মই মানে একদম খুব নাটক কৰাত মানে খুব ব্যস্ত আছিলোঁ আৰু এইবাৰ তুমি নাটক কৰি লোৱা, অহা বছৰ কিন্তু নাটক কৰিব নোৱাৰিবা, এইবাৰ তুমি চাব লাগিব। আৰু মোৰ ওজা ক্ষেত্ৰত তাই বেছিকৈ লাগি আছিলে। মই ঠিক আছে, মই তেতিয়া মানে আমাৰ মানে নাটক হৈ থাকোঁতে আমি কৈছিলোঁ আৰু যে এইবাৰ মিছেছে কৈ দিছে আৰু এইবাৰ নাটক কৰিব পাৰিব, অহা বছৰকৈ নাহিব, অহা বছৰকৈ পূৰা বাচ্ছাৰ লগত থাকিব লাগিব। অ'কে ফাইন। সেই কথাটো মোৰ মানে মনত পৰিছিলে এই কথাটো। ঠিক আছে, নাটক চাটকো চলি যাব, নকৰোঁ, ঠিক আছে, নিজৰ লাগিম কি আছে। কিন্তু সেইবিলাক হৈ নুঠিলে, এই তেনেকুৱা কিছু তেনেকুৱা ধৰণৰ কিছুমান কথা মনত পৰিলে অকণমান কেতিয়াবা আমনিতা কৰে। কিন্তু তাকতো চাগে পাহৰিব নোৱাৰিম, তাক কেনেকৈ পাহৰিব পাৰিম। তাক ৰাতি 12টা বজাত ICUত গৈছোঁ, 3টা বজাত গৈছোঁ, 5টা বজাত গৈছোঁ, 11টাত। দিনটো এনেকুৱা এটা সময় নাই যিটো সময়ত যোৱা নাই। তাৰ লগত চাহটো নিচিনাকৈ আছিলোঁ, যাব পাৰে, যোৱাটো গ'ল, সেইটো ডাঙৰ কথা নহয়। কিন্তু ক'ত চাগে পাহৰিব পাৰিম, পাহৰাটো চাগে ইমান পাহৰিব পাৰিলেও খুব ভালেই। এনেকুৱা নহয় যে মোৰ মনত পেলাই থাকিম, তেনেকুৱা নহয়। কিন্তু হয়তো চাগে নোৱাৰিম, কাৰণ মোৰ খুব ইম'শ্যনটো মোৰ অলপ মানে মোটামুটি লিমিটেড ইম'শ্যনৰে মানুহ হয়। কিন্তু এই ক্ষেত্ৰত এই বস্তুটো দেখিলোঁ যে অকণমান কিবা এটা বস্তু এটা চুই গ'ল, ঠিক আছে। চ' তাৰ কথা মাজে মাজে মনত পৰিলে মনটো কিবা মানে ভাল লাগি নাযায়, মনটো কিবা এটা ভাল লাগি নাযায়। সেইটো নাজানো কেনেকৈ কি হ'ব। মানে মোৰ বায়ে কয়, মানে চাবিচোন সি আহিছে, আকৌ তহঁতৰ জীৱনলৈ সি চাগে আকৌ কিবা এটা বেলেগ এটা ৰূপত আহি যাব, তই চাবিচোন। বা সি আহিছে সেইটোৰ কাৰণে কিবা এটা ভাল কৰি থৈ গৈছে। তাই মাজে মাজে সেইবিলাক কথা কৈ থাকে। তাই খুব তাৰমানে অকণমান বহুত ইম'শ্যনেল, মোৰ লগত তাৰমানে অকণমান তাই অকণমান কানেক্টেড এটা আছে। তাইও তাৰমানে খুব তাৰমানে হেৰি হ'ল এই ঘটনাটো, তাইও তাৰমানে অলপ মানে মৰ্মাহত। চাওঁচোন কি হয়। চ' জাষ্ট আজিৰ কাৰণে এটা নিজৰ কাৰণে, কাৰো কাৰণে নহয়, এই অকণমানি সৰু ভিডিঅ' এটা বনালোঁ নিজৰ কথাখিনি ক'বৰ কাৰণে। ধন্যবাদ।